ওয়েলকাম টু মাই ইউটিউব চেনেল বিন্দাস বিকে। এই বন্ধৰ দিনত মোৰ বাগিচাখনত কেনেধৰণে গোলাপ ফুল ৰোপণ কৰিব পাৰি দেখুৱাম, সব ভিডিঅ'টো শেষলৈ চাই থাকক। তেতিয়াহ'লে বলক বন্ধুসকল, মই আপোনালোকক দেখাবলৈ গৈ আছোঁ কি দৰকাৰ হ'ব গোলাপ ফুলৰ এইটো ৰুবৰ কাৰণে। প্ৰথমতে অকণমান শুকান গোবৰ ল'ব, এয়া শুকান গোবৰ, মাটি, তাৰপিছত কেঁচি এখন, ব্লেড হ'লেও হৈ যাব, তাৰপিছত মৌ আৰু গোলাপ ফুলৰ ঠানি এটা, আৰু এয়া প্লাষ্টিকৰ বটল, গ্লাছ হ'লে বেছি ভাল হয়। মই এইটো নাই কাৰণে কাটি লৈছোঁ ব্লেডেৰে, ঠিক আছে। প্ৰথমতে অকণমান মই গোবৰ আৰু মাটি এইটো ধুনীয়াকৈ মিক্স কৰি লৈছোঁ, ঠিক আছে বন্ধুসকল। এইটো বঢ়িয়াকৈ গুড়ি কৰি কিনে মিক্স কৰিছোঁ। তাৰপিছত এইটো গ্লাছ বা বটল যিয়ে হয় আপোনালোকৰ, এইটো অকণমান তাত ভৰাই থ'ব, পূৰা গোটেইখিনি ভৰাব নালাগে, অকণমান ভৰাই থৈ দিব, ঠিক আছে। এইটো তেনেকৈ ৰেডি কৰি দিব, ঠিক আছে। এইটো বেছি দীঘল নালাগে, সেইটো কাৰণে মই কেমেৰা অকণমান এইটো কাটি দিছোঁ। এইটো অকণমান কাটি লৈছোঁ, বেছি ওখ হ'লে প্ৰব্লেম হৈ যাব। কেঁচি এখন ল'ব আপোনালোকে, এতিয়া বঢ়িয়াকৈ ইমানমান কাটি দিব। তাৰপিছত আহিব, এইটো ধুনীয়াকৈ এৰুৱাই ল'ব, এইখিনি গোটেই পাতখিনি এৰুৱাই ল'ব যিমানবোৰ আছে, তেতিয়াহ'লে সোনকালে পাত আকৌ নতুন পাত আহিব। বঢ়িয়াকৈ এৰুৱাই ল'ব। এইটো অকণমান গোলাপ ফুলৰ ঠাইটো তলফালে বঢ়িয়াকৈ প্ৰথমতে সমানকৈ কাটি ল'ব, তাৰপিছত লাহেকৈ এইটো 45 ডিগ্ৰী এংগলত এনেকৈ কাটি দিব। এইটো বঢ়িয়াকৈ অকণমান ওপৰৰ পৰা এনেকুৱা, পাৰিলে অকণমান জুম কৰি দেখাইছোঁ, চাব। এইটো এনেকৈ বঢ়িয়াকৈ কাটি ল'ব, ঠিক আছে। কাটা হোৱাৰ পিছত এইটো মনত ৰাখিব যাতে কাটাটো এইটো আপোনাৰ তলৰ ঠানিটোৰ সেইখিনিতে কাটা যায়। তাৰপিছত অকণমান মৌ ল'ব, মই মৌ দিছোঁ। মৌটো এইটো কাৰণে দিয়া হয় যাতে আপোনালোকৰ এইটো ৰুটটো সোনকালে আহে, শিপাটো সোনকালে আহে, তাৰ কাৰণে মৌটো দিয়া হৈছে। বেছি ডাঙৰ হেৰি নহয়, এইটো মৌ অকণমান এনেকুৱা লগাই দিলে, ঠিক আছে। এইটো মৌটো ধুনীয়াকৈ লগাই দিব। লগাই দিয়াৰ পিছত এইটো আকৌ যিটো গ্লাছ বা বটল, সেইটো মাজেদি এটা এনেকুৱা ফুটা এটা কৰিব। এইটো ফুটাটো এইটো কাৰণে কৰিব যাতে মৌখিনি চাৰিওফালে লাগি নাযায়, সেইটো কাৰণে লাহেকৈ এইটো একদম সাৱধানে ইয়াতে এনেকুৱা পুতি দিব। তাৰপিছত ছাইডটো অকণমান তেনেকৈ দিব, ঠিক আছে। আৰু যিখিনি মাটি বাকী আছিল আমাৰ, সেই মাটিখিনি অকণমান পাৰিলে ওপৰত দি দিলে, ঠিক আছে বন্ধুসকল। তেনেকৈ আমি এইটো মাটিখিনি দি দিলোঁ। মাটিখিনি দিয়াৰ পিছত মই লগতে অকণমান ইয়াতে এতিয়া পানী ঢালি দিম। যিমানখিনি পানী দৰকাৰ হয় সেইখিনি পানী দিয়া হ'লে মানে কি হ'ব, শিপাটো সোনকালে আহিব। এতিয়া পানী দিছোঁ। এই গোটেইকেইটা মই প্ৰস্তুত কৰা কলম, এইটো গোলাপৰ এইকেইটা 4টা মই প্ৰস্তুত কৰি উলিয়াইছোঁ। এতিয়া এই গোটেইখিনি লৈ গৈ কিনে বঢ়িয়াকৈ এটা ছেফ জেগাত ৰাখিব, যাতে এইটো প্ৰায় তেনেকৈ 10-15 দিন মান ৰাখিলে ইয়াৰ যিবোৰ হেৰি আছে, এইটো য'ত পাতবোৰ এৰুৱাই দিয়া হৈছিল সেইফালেৰে বঢ়িয়াকৈ নতুন গজালি মেলিব। তাৰপিছত এইটো নি কিনে আপুনি ভাল যিটো ঠাইত ৰুব খোজে তেনেকুৱা ঠাইত ৰুই দিব। অকল মোৰ বাগিচাখনক আপোনালোকক দেখুৱাই লওক। আপোনালোকক মই কি ৰুইছোঁ, মোৰ কলম দিয়া আছে ইয়াতে, কলম দিয়া লিচু এইডাল নহয় আৰু 2ডালমান আছে। এডাল কলম দিয়া লিচু হয় এইডাল। তাৰপিছত আছে আপোনাৰ এইফালে এটা দিছোঁ, এইটো মাহত পাত নাহে, অকণমান বৰষুণ পৰিলে পাত আহিব, এইটো এটা। তাৰপিছত এইটো নেমু, তাৰপিছত নেমুটো মই কলম দি ৰুইছোঁ। তাৰপিছত এয়া আমলখি। তাৰপিছত আহিছে, মই আপোনালোকক এটা ইণ্টাৰেষ্টিং বস্তু দেখাম, এয়া বেলি ফুল। এয়া বেলি ফুল বহুত ধুনীয়া হয় দেখিবলৈ। এই বেলি ফুলৰ মই আপোনালোকক পুলি দেখাবলৈ গৈ আছোঁ। এয়া সৰু পুলি এটা দেখা পাইছে, এইটো সৰু পুলি হয়। এইটো মধুৰিআমৰ গছ, এডাল মধুৰিআম। এইটো ৰঙা জবা হয়। আকৌ এইটো বেলি ফুল সৰু আছে অকণমান, ঠিক আছে। এডাল বকুল হয়। যদি বন্ধুসকল মোৰ বাগিচাখন ভাল লাগিল, লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে যোনে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে, প্লিজ তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।